Good morning, everyone. Morning, sir. Hey, Jadu. তই যোৱাকালি স্কুল কিয় নাহিলি? যোৱাকালি মাৰ লগত বিয়া খাবলৈ গৈছিল ছাৰ। ভাল কথা। স্কুল ক্ষতি কৰি তই বিয়া খাব গৈছ। মানে ছাৰ মই নাযাওঁহে, মায়েহে জোৰ জবস্তি কৰি লৈ গৈছে। কথা ক'বলৈ আহিছে, সি নেযায় তাৰ মাকে জোৰ জবস্তি কৰি লৈ গৈছে। এচাৰি কোব যেতিয়া টিকাত পৰিব চব সঁচা কথা ওলাই যাব। তোৰ পুতলি তোক যোৱাকালি হোমৱৰ্কখিনি কৰি আনিব দিছিল, সেইখিনি কৰি আনিছনে নাই? ছাৰ যোৱাকালি মোৰ বহুত জ্বৰ গৈ একেবাৰে ভৰি উঠিছিল, সেইকাৰণে কৰিবই নোৱাৰিলোঁ ছাৰ। ৰাম ৰাম, কি জ্বৰ উঠিছেও তোৰ? মূৰৰ পৰা ভৰি পাইছেগৈ। চিকনিৰ কোব যেতিয়া হাতত পৰিব, কৰ জ্বৰ ক'ত পলাই পতং দিব তাৰ ঠিকনা নাই বাপেকে। বাৰু বাদ দে সেইবোৰ, এতিয়া মেইন টপিকলৈ আহোঁ। বাৰু ভেদামন তই কচোন, কাজিৰঙাত কিহৰ বাবে বিখ্যাত? ছাৰ কাজিৰঙাত নে? কাজিৰঙাত। ছাৰ কাজিৰঙা এশিঙীয়া গড়ৰ বাবে বিখ্যাত ছাৰ। এইটো আকৌ কেনেকুৱা গড়? ঐ কটা নিধক, শুকান খালৰ মেটেকা, গেলা আলু, গেলা পিঁয়াজ, তই ইমান দিনে এইখিনিকে শিকিলি। মোৰ মাথাটো খুলি খুলি খাবি আৰু বেছি দিন নাই। হয় ছাৰ, ই একোৱে নাজানে। দেচোন বা তই জনাটোৱে ক। ঢুকুৱা মাইকী মানুহক যদি বিধৱা বুলি কয়, ঘৈণীয়েক ঢুকুৱা মতা মানুহক কি বুলি ক'ব? গিৰিয়েক ঢুকুৱা মাইকী মানুহক যদি বিধৱা বুলি কয়, ঘৈণীয়েক ঢুকুৱা মতা মানুহক বিধতা বুলি ক'ব। বঢ়িয়া হৈছে, বহুত জানিছ তই। ফাগুনা তই কচোন, অসমৰ প্ৰথম শ্বহীদ হোৱা মহিলাগৰাকীৰ নাম কি? ছাৰ মোকে সুধিছেনে আপুনি? দে তোকে সুধিছো মই। কোন আছিল বা? ছাৰ এইটো মই নাজানিম, আমাৰ মায়েহে জানিব। ঐ গৰু, স্কুলটো মায়েৰে আহেনে নে তই আহ? ছাৰ স্কুল ময়ে আহোঁ, কিন্তু মোতকৈ বেছিকৈ মায়েহে জানে ছাৰ। প্ৰকান্ত, তই স্কুল আহিব আৰু নালাগে দে। বাপেৰক কবি ট্ৰেক্টৰ এখন কিনি দিবলৈ, এই পথাৰতে হাল মাৰি ভাত খাবি। বাৰু হ'ব দে আজিলে।